ৰঙিয়া মহকুমাৰ বাৰাঙতি অঞ্চলৰ কেইগৰাকীমান উদীয়মান শিক্ষিত নিবনুৱা যুৱক ব্যস্ত কৃষি কৰ্মত। কেইবা হেক্টৰ ভূমি চহাই কেইবা কুইণ্টেল আলুৰ খেতি কৰিছে। আজি আলুৰ বীজ ৰোপণ কাৰ্যৰ শুভাৰম্ভণি কৰে সাংবাদিক নৰেন শৰ্মাই। চৰকাৰ কৃষি বিভাগৰ সহযোগত কৰিছে কেইবা বিঘা মাটিত আলু খেতি। মগু মাহৰ খেতিত সফলতাৰ পিছত আলু খেতিত মনোনিৱেশ যুৱকসকলৰ। এই দৃশ্য ৰঙিয়া মহকুমাৰ হাজো সমষ্টিৰ বাৰাঙতি অঞ্চলৰ। নৱপ্ৰজন্ম সাম্প্ৰতিক সময়ত অন্য দিশে গতি কৰাৰ বিপৰীতে এইসকল যুৱকৰ কৃষিৰ প্ৰতি আগ্ৰহ দেখি শলাগ লৈছে সচেতন মহলে। কৃষিৰ জৰিয়তে যে স্বাৱলম্বী হ'ব পাৰে তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এইসকল যুৱকে। বুকুত অদম্য আশা বান্ধি ধৰণীৰ বক্ষ ফালি সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ আগবাঢ়ি আহিছে যুৱ প্ৰজন্মৰ এইসকল দুৰন্ত সৈনিক। বয়োজ্যেষ্ঠজনক লগত লৈ দিহা পৰামৰ্শৰে আগবাঢ়ি আহিছে এইসকল যুৱক। এইসকল যুৱকৰ সপোন বাস্তৱিত হ'লে হয়তো নৱপ্ৰজন্ম আগ্ৰহী হ'ব কৃষি কৰ্মৰ প্ৰতি। আলুৰ পিছতে সৰিয়হৰ খেতি কৰাৰ বাবে স্থিৰ কৰিছে এইসকল শিক্ষিত যুৱক। অঞ্চলৰ এই শিক্ষিত যুৱকসকলে যি খেতি আৰম্ভ কৰিছে আলু খেতি, সেইটো আজি মই শুভ উদ্বোধন কৰিলোঁ। সঁচাকৈ মই এইটো উদ্বোধন কৰিব দিয়াৰ কাৰণে মই এই যুৱকসকলৰ শলাগ লৈছোঁ। এইটো এটা প্ৰশংসনীয় পদক্ষেপ। তেখেতসকলে এটা কৃষি বিপ্লৱৰ সূচনা কৰিছে সমগ্ৰ পশ্চিমবংগ মৌজাতে। গতিকে এইটো তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। ইয়াত আলু খেতি কৰিব ওলাইছোঁ। আজি লক্ষ্য মানে বজাৰ আমাৰ পথাৰ আমাৰ আমি শ্লোগানবিলাক শুনি থাকোঁ, সেই হিচাপত আমি আগবাঢ়ি আহিছোঁ। চাওঁ কি হয় দেখা যাব। খেতি কৰিলেহে আমি কিবা ফল পাম, লছ নহয় খেতি কৰিলে। আমি চৰকাৰী সঁহাৰি দিছে, আমাক বীজখিনি দিছে, আমাক সাৰখিনি যোগান ধৰিছে, চৰকাৰৰ ফালৰ পৰা পাইছোঁ আমি। আমি 15 জন আছোঁ। বাৰাঙতি গাঁৱৰ আছে, গড়পুত গাঁৱৰ আছে। আমি যিখিনি আমাৰ লগ বন্ধুখিনিক লৈ কৰিছোঁ, কাৰণ বিশ্বাস বেলেগেও নকৰে না কি খেতি কৰিব। সেইকাৰণে আমি ভাবিছোঁ এইবাৰ আমি যেতিয়া লগাই ল'ম, যেতিয়া মানে লাভ এটা হ'ব, তেতিয়া নিশ্চয় আগবাঢ়ি আহিব। তেখেতসকলৰ মাটি বহুত আছে, এনেই পৰি থাকে, মিয়াবিলাকে খেতি কৰে ইয়াত। ঠিকা ছিষ্টেমত লয় আমাৰ মানুহ। হয়, এইটো মানে ভাবি চাইছোঁ আৰু কি হয় ভৱিষ্যত। নিশ্চয় আমি ইয়াতে আলু খেতি কৰিম বুলি ভাবিছোঁ এইবাৰ। আমি গোটেই ল'ৰাবিলাকে এটা কথা চিন্তা কৰিলোঁ, এইবাৰ যি 16 জুন তাৰিখে আমাৰ যি বানপানী হ'ল, বানপানীৰ পিছত শালি খেতিও তেনেকুৱা ধৰণৰ আমাৰ নহ'ল। গতিকে আমি কি কৰিম বুলি ভাবিলোঁ, গোটেই ল'ৰাবিলাকে চিন্তা কৰি যে আমি আলু খেতিৰ জৰিয়তে আমি স্বাৱলম্বী হ'ম বুলি আমি ভাবিলোঁ। চৰকাৰে নিশ্চয় আমাক এই ক্ষেত্ৰত সহায় কৰিছে। চৰকাৰে আমাক বীজখিনি দিছে। আমাৰ কৃষি মানে সহকাৰী কৃষি বিষয়া স্মিতা শৰ্মাই আমাক গোটেই বীজখিনি তেখেতে যোগান ধৰিছে। আৰু এই ক্ষেত্ৰত আমাক আমি বিধায়কৰ লগতো যোগাযোগ কৰিছিলোঁ, তেখেতেও আমাক যথেষ্ট সহায় কৰিছে এই বীজখিনি পোৱাৰ ক্ষেত্ৰত। তেখেতকো ধন্যবাদ জনাইছোঁ এই চেগতে। আমাৰ ইয়াতে প্ৰায় 15 জনমান আমি ল'ৰা আছোঁ। গোটেইকেইটা আমাৰ শিক্ষিত যুৱক। এইখিনি আমাৰ বাৰাঙতি অঞ্চলৰ এই গড়পুত গাঁও কয় এইখিনি। আমি গড়পুত গাঁৱতে খেতিখিনি লগাইছোঁ। এই খেতিখিনি আমি কথা চিন্তা কৰিলোঁ যে পথাৰ আমাৰ বজাৰ আমাৰ যি শ্লোগান আমি দেখিছোঁ ছ'চিয়েল মিডিয়াত হওক, নিউজ পেপাৰে হওক, আমি এইবিলাক পাই থাকোঁ। কিন্তু এই কথাখিনি আমি হাতে কামে লগাৰ কাৰণে চেষ্টা কৰিছোঁ যে ল'ৰাখিনিক যেন আমি কৰ্মমুখী কৰিব পাৰোঁ। যদি আমি কৰ্মমুখী নহওঁ, আজি আমাৰ মাটি বেলেগৰ হাতলৈ গুচি গৈ আছে। আজি যিডৰা মাটিত আমি খেতি কৰি আছোঁ, এই খেতিটোৰ আগতে বেলেগে খেতি কৰিছিল। যিসকলে হয়তো মানে আমি যাক যোনে কৰিব নালাগে বুলি আমি ভাবোঁ, তেনেধৰণৰ মানুহে ইয়াতে খেতি কৰি আছে, যাক আমি ভাবি আছোঁ। গতিকে আমি সেই মাটিবিলাক এতিয়া আমাৰ হাতলৈ অনাৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ ল'ৰাখিনিক আমি এটা কথা চিন্তা কৰিছোঁ যে খেতিৰ জৰিয়তে যদি আমি স্বাৱলম্বী হ'ব পাৰোঁ, যে আমাৰ মাটিবিলাক 3 মাহ খেতি কৰি আমি মাটিবিলাক খালিয়ে থাকে গোটেই মাটিবিলাক। গতিকে এই মাটিবিলাক যে আমি বাকী খেতিও যে আমি কৰিব পাৰোঁ, আজিকালি কোনো খেতি নকৰা হৈছে। তো আমি এটা আদৰ্শ হিচাপে দেখাৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। ইয়াৰ জৰিয়তে আমি জানো শিক্ষিত যুৱচামক আমি কৰ্মমুখী কৰিব পাৰোঁ, তেনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছোঁ। শিক্ষিত হয়, নিশ্চয় আমি ইয়াৰ আগতে আমি মগু খেতি লগাইছিলোঁ। মগু খেতি হয়তো আমি উঠাবৰ হ'ব এতিয়া। সৰিয়হ খেতি আমি লগাম। আলু খেতিৰ পিছত আমি সৰিয়হ খেতি কৰিম। আমি এবাৰ এই 3টা খেতি আমি মানে কৰিম বুলি আমি হাতত লৈছোঁ।
যে এইখিনি নিশ্চয় আমি এটা কৃষি বিপ্লৱ অনাৰ কাৰণে চেষ্টা কৰিছোঁ যদি দেশখন যদি আমি অৰ্থনৈতিকভাৱে আমি তাক স্বাৱলম্বী কৰিব লগা হয় কৃষিৰ জৰিয়তে যদি নহয় অকল যদি চাকৰিৰ জৰিয়তে যদি আমি দেশখন কেতিয়াও আমি হেৰি নহয় স্বাৱলম্বী হ'ব নোৱাৰে কৃষিৰ জৰিয়তে আমি আচলতে এখন দেশক আমি স্বাৱলম্বী কৰিব পাৰোঁ চৰকাৰৰ যিবিলাক সুবিধা আছে সেই সুবিধাবিলাক আমি শিক্ষিত যুৱচাম যদি ওচৰত যায় তেতিয়া নিশ্চয় তেওঁলোকে সেই সুবিধাখিনি চৰকাৰে দিব গতিকে আমিও পাইছোঁ তেনেকুৱা সুবিধা সেইকাৰণে কৈছোঁ যে ল'ৰাবিলাক শিক্ষিত যুৱচাম আগবাঢ়ি আহক পুৰণিকলীয়া যিবিলাক খেতি পদ্ধতি আছিল আজি নতুন বিজ্ঞানসন্মতভাৱে খেতিৰ আহিছে মানে সঁজুলি আহিছে আমি আজি ট্ৰেক্টৰে হাল বাইছোঁ আগতে এতিয়া গৰুৰে এইবিলাক মাটি চহাইছিল এতিয়া আমি ট্ৰেক্টৰে হাল বাইছোঁ গতিকে আমি কৰ্মমুখী কৰাৰ কাৰণে ল'ৰাখিনিক আমি চেষ্টা চলাইছোঁ এই আমাৰ এই আদৰ্শটো যেন সকলোৱে ল'ব আশা মানে চেষ্টা কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ অঞ্চলৰ যিসকল মই এখন গাঁও প্ৰধান গতিকে গাঁও প্ৰধান হিচাপে মই আমাৰ যি অঞ্চলৰ শিক্ষিত যুৱচাম আছে তেখেতসকলক মই আহ্বান জনাম যে এনেকৈ আগবাঢ়ি আহক তেখেতসকলক খেতিৰ জৰিয়তে যেন স্বাৱলম্বী হ'ব পাৰে বা এই মোৰ এটা আহ্বান তেখেতসকলক